নেমৰাচাং গোলাপ প্ৰভা মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ প্ৰভালৈ অভিনন্দনেৰে। নালাগান্দা পাহাৰত কোবাই কোবাই শিলবোৰ ভাঙিছিলা তুমি। ময়ৰা খান্দা শিলত বুগাই বুগাই কাটিছিলা খৰি। সৰু সৰু হাত দুটাৰে হাতৰি ধৰিছিলা। সৰু সৰু ভৰি দুটাৰে কান্ধত মেট মৰা খৰিৰ ভাৰ বৈছিলা। মাংসপেশীবোৰ তোমাৰ ফুলি উঠিছিল। কলাফুল দুটা ফুটবলৰ দৰে উফন্দি উঠিছিল। বুকু পিঠি পেটৰ পেশীবোৰ আৰু হাড়বোৰ লোহাৰ দৰে টান হৈ পৰিছিল। পুৱাতে মায়ে দিয়া শুকান ঝকৰা ভাত, পুৰা চেং মাছৰ পিটিকাত কৰ পৰাই বল শক্তি পাইছিলা তুমি। সিখন গাঁৱৰে সন্তান তুমি। সিখন গাঁৱতে জন্মি বীৰ সন্ধে ডাকুৱাই অত্যাচাৰী মানসেনাক ফেপেৰি ধৰিছিল। মহাপৰাক্ৰমী বঙালক আওপুৰণি হাথিয়াৰেৰে ব্যতিব্যস্ত কৰিছিল। হে বীৰ, তুমিয়েতো দেখুৱালা আজি তীব্ৰ ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু অফুৰন্ত মনোবল থাকিলে ভকত গাঁৱৰ পৰাও নিৰৱচ্ছিন্ন আখৰাৰে কৰিব পাৰি বিশ্ব বিজয়। হে বীৰ, তুমিয়ে মহাবলী বানৰ বংশধৰ, দদান বীৰ মাৰুক্ষেত্ৰী পৰশুৰাম, বিষ্ণু ৰাভাৰ উত্তম উত্তৰসৰী। হে বীৰ গোলাপ প্ৰভা, তুমি শত গৌৰৱৰ আভা। আগবাঢ়ি যোৱা তুমি, ঘূৰি চোৱাৰ প্ৰয়োজন নাই। জনাও তোমাক প্ৰণাম। নাচিৰিবা গোলাপ প্ৰভা, ৰেমনেচাং নেমৰেচাং।